সাহিত্য জাতি হয় নহয়, এইটো ৰক্ষা কৰিব কোনে? তোমালোকে। আমি ভাষাটো সুন্দৰকৈ ক'ব পৰাটো বা আমাৰ ভাষাটো সুন্দৰকৈ লিখিব পৰাটো বা নতুন সাহিত্যিক সৃষ্টি হোৱাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আমাক খেলুৱৈ লাগিব, আমাক সাহিত্যিক লাগিব, ডাক্তৰ লাগিব, ইঞ্জিনিয়াৰ লাগিব, বিজ্ঞানী লাগিব, আমাক বিভিন্ন ধৰণৰ কি হয় প্ৰফেশ্যনত থকা মানুহ লাগিব। আমাক শিক্ষক লাগিব, ভাল শিক্ষক লাগিব, সমাজকৰ্মী লাগিব, সমাজ সংগঠক লাগিব নাই? গতিকে সকলোবিলাকে সন্মান কৰিব পাৰিব লাগিব সমানভাৱে, আৰু তেতিয়াহে এখন বৈষম্যহীন সমাজ আমি কি কৰিব পাৰিম? গঠন কৰিব পাৰিম। আৰু সকলোকে প্ৰয়োজনীয় হৈছে কৰ্মনিষ্ঠা, কৰ্তব্যপৰায়ণ। আমি যদি কৰ্তব্যপৰায়ণ হওঁ, আমি যদি কৰ্মনিষ্ঠা, আমাৰ কামৰ প্ৰতি যদি আমি ধাউতি থাকে, আমি যদি কাম যিটো কৰোঁ সেই কাম একাগ্ৰতাৰে কৰিব পাৰোঁ, তেনেহ'লে জীৱনত আমি সফল হ'ম আৰু আমাৰ দেশ, আমাৰ ৰাজ্য সফলতাৰ পথত আগবাঢ়ি যাব নাই? গতিকে তোমালোকে আজি অংগীকাৰ কৰিব লাগিব যে আমি কৰ্তব্যক কেতিয়াও অৱহেলা নকৰোঁ। যিকোনো কামেই আমি কি কৰিম? আমি কৰিবলৈ আগবাঢ়ি আহিম। আমি ভালকৈ পঢ়িম আৰু দেউতা মাৰ যি স্বপ্ন, শিক্ষকসকলৰ যি সাধনা কষ্ট, তাক আমি সাকাৰ ৰূপ দিম। আমি তাক কি কৰিম? আমি ৰূপায়ণ কৰিম। আমি দেউতা মাৰ স্বপ্ন লগতে আমাৰ ভৱিষ্যত আমি নিজেই উজ্জ্বল কৰিম। আমাৰ হাততেই আছে আমাৰ ভৱিষ্যত। হাতত ৰেখাকেইডালত নাই, হাতত আছে। আমি যদি কষ্ট কৰিব পাৰোঁ, আমি যদি চিন্তা কৰিব পাৰোঁ, তেনেহ'লে পৃথিৱীত আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে, কোনেও আমাক ৰখাব নোৱাৰে। গতিকে আমাক কি লাগিব? আমাক আমি সাধনা কৰিব পাৰিব লাগিব, আমি কষ্ট কৰিব পাৰিব লাগিব, আমি আগবাঢ়ি যাব পাৰিব লাগিব নতুন দিগন্তলৈ, নতুন পোহৰৰ দিশে, হয় নহয়? বিভিন্ন ধৰণৰ আমি শুনি আছোঁ নিগেটিভ যিবোৰ নিউজ, তাত আমি আওকাণ কৰি পজিটিভ নিউজবোৰ আমি ল'ব লাগিব। ভাল ভাল কামবোৰ আমি সদায় গাঁৱত আমি বিলাই দিব লাগিব, শ্বেয়াৰ কৰিব লাগিব। এটা বেয়া কথা আমি গাঁৱত শ্বেয়াৰ কৰাটো এটা ভাল কথা, যিটো শিকিলা তোমালোকে গাঁৱত গৈ ক'ব লাগিব। বহুত ভাল কথা তোমালোকে ক'ব পাৰা, হয় নহয়? আজি মই কোৱা কথাবোৰ কেইবাটাও ভাল কথা তোমালোকে গাঁৱত ক'ব পাৰিবা নাই? সেইটোৱে হৈছে পজিটিভ নিউজ। আজি ইয়ালৈ আহিছোঁ, ভাল কথাবোৰ মানুহক ক'বা। কেনেকৈ অন্ধবিশ্বাস দূৰ কৰিব পাৰি, কেনেকৈ বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰিব পাৰি, কেনেকৈ বিজ্ঞানৰ নতুন নতুন সৃষ্টি আমি কৰিছোঁ, বিজ্ঞানৰ কেনেকৈ আমি টেকন'লজি আৱিষ্কাৰ কৰিছোঁ, বা এটা এণ্টিবায়'টিক আমি কেনেকৈ অসমীয়া হিচাপে আমি দিব পাৰিছোঁ, বা বিভিন্ন ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি গৈছোঁ, এইবোৰ তোমালোকেও কি হ'ব লাগিব? তাক তোমালোকে আমি কি কৰিছোঁ তাৰ পথে তোমালোকে আগবাঢ়ি গৈ আৰু বেছি কৰিব লাগিব। আমাৰ সমাজখনৰ কাৰণে, আমাৰ দেশৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, আমাৰ জনগোষ্ঠীৰ কাৰণে, আমাৰ অঞ্চলটোৰ কাৰণে, আমাৰ গাঁওখনৰ কাৰণে, ঘৰখনৰ কাৰণে। পাৰিবা নাই তোমালোকে? আৰু এই সংকল্প যদি থাকে তোমালোকে নিশ্চয় কৰিব পাৰিবা। আমি চিন্তা কৰিব শিকিব লাগিব, তোমালোকক চিন্তা কৰিবলৈ কোনেও নিশিকায়, তুমি নিজেই চিন্তা কৰিব লাগিব। তুমি আজি 10 বছৰৰ পাছত এনেকুৱা এটা আহিব, যিবোৰ আমি পঢ়ি আছোঁ, সেই পঢ়ি থকা বস্তুবোৰ আমি কেতিয়াও এপ্লাই কি কৰিব পাৰোঁ? সেই পঢ়ি থকা বস্তুবোৰ সম্পূৰ্ণ সলনি হৈ যাব। যিটো বিজ্ঞানৰ প্ৰযুক্তি, যি কম্পিউটাৰ ছায়েন্সৰ যি ডেভেলপমেণ্ট হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যি ডেভেলপমেণ্ট হৈছে, আমি বহু কাম কি কৰিম? আমি প্ৰায় কম্পিউটাৰাইজ কৰিম, ৰবটিক মাধ্যমেৰে কৰিম। গতিকে তোমালোকেও তাৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। মানসিকভাৱে তোমালোক প্ৰস্তুত হ'লে আমি যিকোনো কাম হেলাৰঙে কৰিব পাৰিম। তাৰ কাৰণে আমাক জ্ঞান লাগিব, আমি অধ্যয়ন কৰিব লাগিব। ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। মই এটাই কৈছোঁ, ভাষা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। তোমালোকে যদি তোমালোকৰ স্কিল আছে আৰু তোমালোকৰ যিটো চাইণ্টিফিক লেংগুৱেজ তোমালোকে আয়োজন কৰিব, সেইটো সহজ। ইংৰাজীত ক'বলৈ কোনো টান নহয়। ইংৰাজী ভাষাটো তোমালোকে ক'ব পাৰিবা, আৰু ইংৰাজী যিখিনি স্কিল, যিখিনি কথা, যিখিনি কাম, সেইখিনি তোমালোকে সহজতে ক'ব পাৰিবা। আৰু তোমালোকে ভাষা শিকাটো কোনো ধৰণৰ বেৰিয়াৰ নহয়। তোমালোকে নিজৰ অসমীয়া ভাষাটো ভালকৈ শিকা, ইংৰাজী ভাষাও ক'বলৈ শিকা, হিন্দীও ক'বলৈ শিকা, পাৰিলে চাইনিজো শিকা, পাৰিলে অন্যান্য ভাষা ফ্ৰান্স, জাৰ্মান, স্পেনিছো শিকা। কোনো ভাষা শিকাত কোনো কি হয়, কেতিয়াও আমি দ্বিধাগ্ৰস্ত হ'ব নালাগে। ভাষা এটা শিকাত কোনো ধৰণৰ আমি কি কৰিব লাগে? আমি কেতিয়াও তাক এভইড কৰিব নালাগে। মই সেইকাৰণে কওঁ, তোমালোকে অসমীয়া ভাষাটোৰ লগতে ইংৰাজী ভাষাও শিকা, গুৰুত্ব দিবা। হিন্দীটো কথা পাতিবা, কেতিয়াবা হিন্দীও ক'বলৈ শিকিবা, ইংৰাজীও ভালকৈ ক'বা, ইংৰাজী লিখা,
হয় নহয়? আমাৰ সেইটো পৰিৱেশ আমি গঢ় দিব লাগিব। জাতীয় বিদ্যালয়ে যিটো কৰিছে সেইটো খুবেই ভাল কাম কৰিছে। খুব ভাল লাগে। অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত জীৱিত কৰি আজি অসমীয়া যিটো যাত্ৰা, অসমীয়া ভাষা সেইটো ফুটাই তুলিছে। আৰু ইয়াৰ লগে লগে ইংৰাজী যিটো তেওঁলোকে গুৰুত্ব দিছে সেইটো অতি অতি শলাগিবলগীয়া। লগতে হিন্দী ভাষাটো মই কওঁ যে হিন্দী ভাষাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'বৰ কাৰণে যাতে শিকে। কাৰণ আজি হিন্দী ভাষাটোৱেও ভাৰতবৰ্ষত এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। বহুত দেশত বহুত আমি BBC হিন্দীও আজি আহে। BBC হিন্দী বা অন্যান্য বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন আহিব। তোমালোকে ভাষা শিকাত কেতিয়াও তাক নেগলেক্ট নকৰিব। হ'ব, মই বিশেষ নকওঁ বহুতখিনি ক'লোঁ। তোমালোকে মোৰ পৰা জানিলে মোৰ কথা আৰু সুধিলে মই ক'ম। আৰু অদূৰ ভৱিষ্যতে মই আহিম। তোমালোকে মই চিনি নাপালেও চিনাকি দিবা। বহুতে চিনাকি দিয়ে যে দাদা আপুনি আমাৰ স্কুললৈ গৈছিল, মই আমুক, এতিয়া ভাল লাগে। অৰ্থাৎ মই যি টাইম আজি দিছোঁ সি খৰচ কৰা নাই, ইনভেষ্ট। গতিকে তোমালোকে এইখিনি কথা নিশ্চয় মনত ৰাখিবা। আৰু তোমালোক সকলোলৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা আছে। সদায় মই আছোঁ তোমালোকৰ লগত। যেতিয়াই মোক বিচাৰা তোমালোকে মোক পাবা। মোক ফোন কৰিবা, ইমেইল কৰিবা। মোৰ গুগলত মোৰ নাম চালে তোমালোকে পাবা, বা লিংকডিনত তোমালোকে মোক পাবা। গতিকে তোমালোকে আজি সেইবিলাক সুবিধা লৈ যোগাযোগ কৰা। যোগাযোগত নেটৱৰ্কিং কেতিয়াও তোমালোকে নেটৱৰ্কিংটো সদায় বঢ়াব। মানুহক চিনাকিটো সদায় ৰাখিম। আজি তোমালোকে যেতিয়া মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীলৈ যাবা, তোমালোকে মোৰ লগত ইমেইলৰ যোগে কণ্টেক্ট কৰিবা যে ক'ত আছা, কি কৰি আছা, আৰু নিশ্চয় তাৰ উত্তৰ মই দিমেই। সময় হয়তো কেতিয়াবা দেৰি হ'ব পাৰে। ক'ত আছিলা, ক'ত বাগজান বুলি কৈ দিয়াৰ লগে লগে কেতিয়াও হয়তো পলম নহ'ব। গতিকে তিনিচুকীয়া, ডিব্ৰুগড় বা অসম বুলি ক'লে মই কেতিয়াও উত্তৰ দিবলৈ পেলাই নথওঁ। কিন্তু তোমালোকৰ কষ্ট আৰু তোমালোকৰ সাধনা কৰি আগবাঢ়ি যোৱা, তোমালোকৰ উজ্জ্বল ভৱিষ্যত আছে। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।